ফাইনেলি 3 দিনৰ পিছত আজি ৱেডাৰটো বহুত মস্ত কৰিছে। হেল্ল' এভৰিৱান, নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পুনৰবাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। 이해하고 싶어 뒤늦기고 싶고 이런 시간들이 모여 피어나나 싶어 이어폰을 꼈어 보면서 나 ফাইনেলি 3 দিনৰ পিছত আজি ৱেডাৰটো বহুত মস্ত কৰিছে। মানে এয়া ৰ'দ ওলাইছে। ইমান দিনে ৰ'দেই নাছিলে। মই কিবা এটা কাম কৰিব ল'লেই ৰ'দেই নাথাকে। ৰ'দটো দিছে কাৰণে এয়া আচাৰৰ বটল কেইটাকে উলিয়াই দিছোঁ বাহিৰত। এনেকৈ ৰ'দত নিদিলে বেয়া হৈ যাব। ভুকুৰ লাগে মানে। ঘৰতে বনাইছে, মায়ে বনাইছে আচাৰকেইখিনি। ইমান ভাল নহ'লেও খাবলৈ ভাল হৈছে, তথাপি ঘৰত বনোৱা হিচাপত। আৰু মই এতিয়া ৰ'দত দিম এয়া বাঁহৰ গাজৰ আচাৰখিনি। এতিয়া মই ৰ'দত দিম এইখিনি। ৰ'দত দিলোঁ আচাৰখিনি। বহুতে কয় শাওণৰ মাহত হেনো বাঁহগাজ মানে খৰিচা যদি আমি ৰাখোঁ, মানে খৰিচা আমি বনাওঁ ঘৰতে, তেতিয়াহ'লে বহুত ধুনীয়া হৈ থাকে, মানে বগা হৈ থাকে। আৰু সেইদিনা ময়ো বাঁহৰ গাজ এটা আনিলোঁ, কিনি পেলাই আনিছোঁ। নিজৰ ঘৰৰ নাই বাৰু বাঁহগাজ, তাতেই মই বোলো খৰিচাৰ কাৰণে থৈ দিওঁ বাঁহগাজটো। ভাল খৰিচা খোৱা, খৰিচাৰ যিখিনি পানী থাকে সেইখিনি ধৰি লওক কিবা পিপৰা বা কামুৰিলে তেনেকৈ কিবা হ'লে, মানে স্কিনৰ প্ৰব্লেম হ'লে পানীখিনি ইউজ কৰিব পাৰি। আৰু লগতে বাঁহগাজটো চবৰে মানে ফেভৰেট হয় চাগে, কিন্তু মই বহুত ভাল পাওঁ। গাহৰিৰ মাংসৰ লগত হওক বা চিকেনৰ লগত হওক ভাল লাগে বাঁহগাজটো এনেকৈ খাই পেলাই। তো মই অনা বাঁহগাজটো মই কেনেকৈ ৰাখিলোঁ ঘৰতে, কেনেকৈ মই ঘৰতে ব্যৱহাৰ কৰিলোঁ, মানে ভালকৈ কেনেকৈ ৰাখিব পাৰি, মই আপোনালোকৰ লগত ভিডিঅ' এটা মানে কৰি থৈছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি। তো ভিডিঅ'টো আপোনালোকে চাব, মই কেনেকৈ কৰিলোঁ, খৰিচাটো ঘৰতে কেনেকৈ বনালোঁ। ঠিক আছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাওক। তেতিয়াহ'লে এইটো এতিয়া মই কেনেকৈ ৰাখিম এইটো মই দেখুৱাম আপোনালোকক। মানে খৰিচা হয়, এইটো বাঁহগাজেই হয়। তো বলক ভিডিঅ'টো চাব আপোনালোকে। গাজটোৰ এই বাকলিবিলাক এৰুৱাই ল'লোঁ মই। এৰুৱাই চাফা কৰি হ'ল। এতিয়া অকণমান আকৌ চাফা কৰিব আছে এইবিলাক। তো এইখিনি মই চাফা কৰি লওঁ, তাৰপিছত মই দেখাই আছোঁ কেনেকৈ ৰাখোঁ এইটো। চাফা কৰিলোঁ, লগতে ধুইও আনিলোঁ। এতিয়া মই আধা ভাগ কটাৰীৰে কাটি থৈ দিম আৰু আধা ভাগ মই ৰুকনিৰে এনেকৈ ৰুকি পেলাই থ'ম। তো চাই থাকক আপোনালোকে ভিডিঅ'টোত মই কেনেকৈ কৰোঁ। আধা ৰুকিছোঁ, এনেকৈ সৰুকৈ মিহিকৈ ৰুকিছোঁ। মই সৰুকৈ কাটি লৈছোঁ, কাৰণ ডাঙৰকৈ কাটি পেলাই ৰুকিব নোৱাৰি, অসুবিধা হয়। সেইটো কাৰণে মই সৰুকৈ টুকুৰি কৰি লৈছোঁ। বাকী এই ডাঙৰ এক টুকুৰা আছে ইয়াতে, এইখিনিও কাটি চকলিকৈ কাটি থ'ম। মানে এইখিনি অকণমান এনেকৈ ৰুকি থৈ দিম ৰুকনিত। ঠিক আছে তেনেহ'লে দেখাম মই, ভিডিঅ'টো চাই থাকিব।
ৰেডি হৈ গ'ল। এইটো মই ৰুকনিত ৰুকিছোঁ আৰু এইটো মই কটাৰীৰে কাটিছোঁ, পিচ পিচকৈ এনেকৈ ডাঙৰ ডাঙৰকৈ থৈছোঁ, যিহেতু বটলত ভৰাই থৈ দিম। ইয়াৰ পৰা অকণমান আচাৰৰ কাৰণে থ'ম মই। এইখিনি চাওকচোন, ইমান ধুনীয়া লাগিছে। এইখিনি যে মোৰ এনেকৈ খাই দিওঁ লাগিছে। তো মই এতিয়া অকণমান মানে এইখিনি মেলি দিছোঁ, এনেকৈ অকণমান শুকাই লওক, তাৰপিছত মানে পানীটো অকণমান যাওক, তাৰপিছত মানে এইখিনি বটলত, আইনাৰ চিচাৰ বটল যিটো আছে, বটলৰ ভিতৰত ভৰাই পেলাই ৰাখি থৈ দিম তেনেকৈ। তো চাই থাকক। এতিয়া মই এই খৰিচাখিনি আইনাৰ বটলত ভালদৰে সোমাই থলোঁ, গৰম ঠাইত থৈ দিম এতিয়া। এই বাঁহগাজখিনি মই এনেকৈ মানে বটলত ৰাখিছিলোঁ, এইটো আইনাৰ বটলত। এইটো ধুই পেলাই ধুনীয়াকৈ আইনাৰ বটলটো ধুই পানীখিনি শুকুৱাই লৈ মই এনেকৈ ভিতৰত অকণমান হেঁচি পেলাই এনেকৈ সোমাই থৈছিলোঁ। 3 দিনৰ পিছত দেখাইছোঁ, ইয়াৰ ভিতৰৰ পৰা পানী ওলাইছে। বাঁহগাজখিনিয়ে নিজে পানী মানে এৰিছে, মই পানী দিয়া নাছিলোঁ কোনো ধৰণৰ। এইখিনি চাওক, ইমান ধুনীয়া 3 দিন পিছত বগা হৈ আছে আৰু গোন্ধটো ধুনীয়া ওলাইছে। লগতে আন এটা বটলত মই এনেকৈ যে ৰাখিছিলোঁ, চাওকচোন এইখিনিৰ কালাৰটো কেনেকুৱা হৈছে। এইখিনিৰ কালাৰটো অকণমান চেঞ্জ হৈছে, এইখিনি বগা হৈছে আৰু এইখিনিৰ কালাৰটো চেঞ্জ হৈছে। কিছুমান মাজে মাজে আছে বাৰু বগা, কিন্তু তথাপিও কালাৰটো মানে চেঞ্জ হৈছে। এইটো কাৰণ মই এই বাঁহগাজৰ এইটো বটলত মানে এয়াৰ সোমোৱাব নোৱাৰাকৈ ৰাখিছিলোঁ। এইখন ঢাকনিখন ভাল আছিলে, এয়াৰ সোমোৱাব নোৱাৰাকৈ মই ৰাখিছিলোঁ। কিন্তু এই বটলটোৰ বাঁহগাজখিনি যে থলোঁ, ইয়াৰে ঢাকনিখন মানে অকণমান লুজ আছিলে, তো সেইটো কাৰণে এয়াৰ সোমোৱাৰ কাৰণে এইখিনি মানে অলপমান ৰঙচুৱা পৰিল। তো যদি আপোনালোকে মানে ৰাখে, ঢাকনিখন এয়াৰ সোমোৱাব নোৱাৰাকৈ ৰাখিব। যদি এয়াৰ সোমাই ভিতৰত কেনেবাকৈ, তেতিয়াহ'লে বাঁহগাজখিনি মানে ক'লা পৰিব পৰা চান্স থাকে। এইখিনি বেয়া হোৱা নাই, কিন্তু ক'লা পৰিছে কাৰণ ভিতৰত এয়াৰ সোমাইছে। ঠিক আছে, তেন্তে আজিলৈ আহিছোঁ। যদি মোৰ খৰিচা বনোৱা পদ্ধতিটো আপোনালোকৰ ভাল লাগিলে, তেতিয়াহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব ফৰ ৰেগুলাৰ আপডেটছ। ঠিক আছে তেন্তে, ভালদৰে থাকক, সুস্থ থাকক। আজিলৈ আহিছোঁ, বাই বাই।